হেল্ল' ভিউৱাৰ্ছ, প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজী কিতাপৰ চেপ্টাৰ 2ত থকা নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই পাঠটো সম্বন্ধে মই আলোচনা কৰিছোঁ। এই পাঠটো আলোচনা কৰাৰ আগতে মই নেলছন মেণ্ডেলা কোন আছিল সেই বিষয়ে জনাওঁ আৱশ্যক। নেলছন মেণ্ডেলা আছিল সাউথ আফ্ৰিকাৰ এজন প্ৰেছিডেণ্ট। তেওঁ আজীৱনটো এই ব্ৰিটিছসকলৰ বিৰুদ্ধে যুঁজি দেশ স্বাধীন কৰিছিল। তেওঁ 30 বছৰ কাৰাদণ্ড খাটিবলগীয়া হৈছিল। অৱশেষত 1994 চনত নেলছন মেণ্ডেলাই ব্ৰিটিছসকলৰ হাতৰ পৰা দেশ উদ্ধাৰ কৰে। আজি এই পাঠটোত এইজন হ'ল নেলছন মেণ্ডেলা। এই পাঠটোত নেলছন মেণ্ডেলাই তেওঁৰ এই উদ্ভাৱনী অনুষ্ঠান অৰ্থাৎ ইনাগুৰেশ্যন চেৰিমনিত কি ভাষণত কি কৈছিল এই পাঠটোত এইবিলাকে দিয়া। বিফৰ ইউ ৰিড, এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম that separates people according to their race. Can you say which of three countries named below had such a political system until very recently? Number 1, United States of America. Number 2, South Africa. Number 3, Australia. Have you heard of Nelson Mandela? Mandela and his African National Congress spent a lifetime fighting against the apartheid. Mandela had to spend 30 years in prison. Finally, democratic elections were held in South Africa in 1994 and Mandela became the first black president of a new nation. Next. In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasions. The inauguration. Can you guess what the occasion might be? Check your guess with this news item from BBC of 10 May 1994. Next. Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rules. Mr. Mandela's African National Congress ANC party won 252 of the 400 seats in the first democratic election of South Africa's history. The inauguration ceremony took place in the Union Building Amphitheatre in Pretoria today, attended by politicians and dignitaries from more than 140 countries around the world. Never, never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. Jubilant scenes on the street of Pretoria followed the ceremony with blacks, white and colors celebrating together. More than 1 lakh South African men, women and children of all races sang and danced with joy. এতিয়া মই ইয়াৰ অসমীয়া ভাঙনিখিনি কৈ দিছোঁ। এপাৰ্থেইড কি? এপাৰ্থেইড মানে বৰ্ণ বৈষম্য বা অস্পৃশ্যতা। এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম, এইটো এটা ৰাজনীতিক ব্যৱস্থা ডেট ছেপাৰেট, যিটো পৃথক কৰে পিপল একৰ্ডিং টু মানে মতে টু দিয়াৰ ৰেছ মানে জাতিৰ ভিতৰত বা বৰ্ণৰ ভিতৰত। এপাৰ্থেইড মানে অস্পৃশ্যতা বা বৰ্ণ বৈষম্য এনে এটা ৰাজনৈতিক ব্যৱস্থা যি মানুহক
তাৰ বৰ্ণৰ ওপৰত নিৰ্ভৰ কৰি মানুহক কি কৰে বিভক্ত কৰে অৰ্থাৎ বৰ্ণ মানে কলা আৰু বগা মানুহক পৃথক পৃথককৈ ভাগ কৰা হয় এই ব্যৱস্থাটো কি বুলি কোৱা হয় এপাৰ্থেইড বা বৰ্ণ বৈষম্য বুলি কোৱা হয় কেন ইউ সে তুমি ক'ব পাৰানে হুইচ অফ থ্ৰী কাউণ্ট্ৰিজ তিনিটা দেশত নেম বিলো নাম দিয়া আছে হেড সাচ এ পলিটিকেল চিষ্টেম এনেধৰণৰ পলিটিকেল চিষ্টেম ব্যৱস্থা আছে আনটিল ইভি ৰিচেণ্টলি অলপতে সংগঠিত হৈ গৈছে এনে তিনিখন দেশৰ নাম দিয়া আছে তাৰ ভিতৰত কোনখন দেশত অস্পৃশ্যতা এতিয়াই শেষ হৈছে এইটোৰ কথা কৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকা এইখনতো নহয় সাউথ আফ্ৰিকা এইখন হয় আৰু অষ্ট্ৰেলিয়া তিনিখনৰ ভিতৰত এই সাউথ আফ্ৰিকাত এতিয়াই অস্পৃশ্যতা বা বৰ্ণ বৈষম্য দূৰ হৈছে Have you heard of Nelson Mandela? তুমি নেলছন মেণ্ডেলা কথা শুনিছানে মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ মেণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ স্পেণ্ড এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্থেইড মেণ্ডেলা আৰু তেওঁৰ নেশ্যনেল কংগ্ৰেছ পাৰ্টি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে এটা জীৱনজোৰা গোটেই জীৱনটো এপাৰ্থেইডৰ বিৰুদ্ধে যুদ্ধ কৰিছিল এণ্ড মেণ্ডেলা হেড স্পেণ্ড 30 years ইন প্ৰিজন আৰু মেণ্ডেলাই 30 বছৰ প্ৰিজন মানে কাৰাগাৰ খাটিবলগীয়া হৈছিল ফাইনেলি অৱশেষত ডেম'ক্ৰেটিক ইলেকশ্যন ৱেৰ হেল্ড ডেম'ক্ৰেটিক নিৰ্বাচন অনুষ্ঠিত হৈছিল ইন চাউথ আফ্ৰিকা ইন 1994 1994 চনত অৱশেষত সাউথ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন আৰু নেলছন মেণ্ডেলাই এই নতুন জাতিটোৰ বাবে ব্লেক প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হৈছিল ইন দিছ এক্সট্ৰেক্টছ ফ্ৰম দিছ অটোগ্ৰাফি এই সম্পৰ্কত তেওঁৰ যিখন অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীখনৰ কথা কৈছে লং ৱাক টু ফ্ৰীডম স্বাধীনতালৈ কঠোৰ সংগ্ৰাম বা দীৰ্ঘ সংগ্ৰাম মেণ্ডেলা স্পিক্স মেণ্ডেলাই কৈছে এবাউট এ হিষ্টৰিক অকেশ্যন এটা ঐতিহাসিক ঘটনাৰ বিষয়ে আলোচনা কৰিছে দ্য ইনগ্ৰেশ্যন মানে উদ্ভাৱনী অনুষ্ঠান বা শপত গ্ৰহণ অনুষ্ঠান কেন ইউ গেষ্ট তুমি অনুমান কৰিব পাৰানে ডেট দ্য অকেশ্যন মাইট বি তোমালোকে অনুমান কৰাচোন এই অকেশ্যন এই ইনগ্ৰেশ্যন অনুষ্ঠান অৰ্থাৎ শপত অনুষ্ঠানত কেনেকুৱা ধৰণৰ হ'ব পাৰে চেক ইউৰ গেষ্ট তোমাৰ অনুমানটো বা তোমাৰ ধাৰণাটো চেক কৰা বা এটা প্ৰমাণ কৰা দিছ নিউজ আইটেম এই নিউজ আইটেম অৰ্থাৎ সাংবাদিক মেইল ফ্ৰম দ্য বিবিচিৰ পৰা অফ 10 May 1994 1994 চনৰ BBC সংবাদ কেন্দ্ৰৰ পৰা যি সংবাদ প্ৰচাৰ কৰা হৈছিল এই সংবাদটো তোমালোকে চাব পাৰা নেলছন মেণ্ডেলা হেজ become South Africa's first black president after more than 3 centuries of white rules. A white rules মানে শ্বেতাংগৰ শাসন নেলছন মেণ্ডেলাই has become South Africa's first president. নেলছন মেণ্ডেলাই সাউথ আফ্ৰিকাৰ প্ৰথম কলা প্ৰেছিডেণ্ট নিৰ্বাচিত হৈছিল আফটাৰ মানে পিছত more than 3 centuries 3 শতিকাৰো অধিক সময় of white rules শ্বেতাংগৰ শাসনৰ অৰ্থাৎ ব্ৰিটিছসকলে অৰ্থাৎ শ্বেতাংগসকলে হোৱাইট ৰুল মানে শ্বেতাংগলৰ ৰাজত্বৰ 300 বছৰৰ পিছত নেলছন মেণ্ডেলাই সাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেছিডেণ্ট নিৰ্বাচিত হয় মিষ্টাৰ মেণ্ডেলাছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC party on 252 of 400 seats in the first democratic election of South Africa's history. এটো কি কৈছে
মিস্টার মেণ্ডেলা সাউথ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ সংক্ষেপে ANC পাৰ্টিটোৱে 400 আসনৰ ভিতৰত 252খন আসন লাভ কৰি আফ্ৰিকাৰ ইতিহাসত প্ৰথম ডেম'ক্ৰেটিক ইলেকশ্যনত জিকিছিল। The inauguration ceremony took place in the Union Buildings Amphitheatre in Pretoria today. The inauguration ceremony এটো মানে হৈছে শপত গ্ৰহণ অনুষ্ঠান বা উদ্বোধনী অনুষ্ঠান। took place মানে সংগঠিত হৈছিল বা প্ৰতিষ্ঠিত হৈছিল in the Union Buildings Amphitheatre in Pretoria. প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিং যিটো আছে এই বিল্ডিংটোত এই ইনাগুৰেশ্যন চেৰিমনি অনুষ্ঠানটো অনুষ্ঠিত হৈছিল টুডে আজি। অৰ্থাৎ নেলছন মেণ্ডেলাই তেওঁ কৈছে আজি এই অনুষ্ঠানটো কি হৈছে অনুষ্ঠিত হৈছে এটেণ্ডেড বাই আৰু উপস্থিত আছিল পলিটিচিয়ানছ ৰাজনীতিবিদ এণ্ড ডিগনিটাৰিজ আৰু উচ্চ পদস্থ বিষয়াসকল ফ্ৰম মোৰ দেন 150 কাণ্ট্ৰিজ 140টা দেশতকৈ অধিক এৰাউণ্ড দ্য ৱৰ্ল্ড গোটেই পৃথিৱী জুৰি। অৰ্থাৎ গোটেই পৃথিৱী জুৰি এই অনুষ্ঠানটোত 140খন দেশতকৈ অধিক দেশে এই অনুষ্ঠানত কি কৰিছিল অংশগ্ৰহণ কৰিছিল। নেভাৰ নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড, কেতিয়াও নহয় এগেইন উইল দিছ বিউটিফুল লেণ্ড, এই ধুনীয়া লেণ্ডখনত এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই এনাডাৰ। অপাৰেশ্যন মানে আৰু অন্যায় অত্যাচাৰ নাথাকিব কেতিয়াও। আৰু আজিৰ পৰা অৰ্থাৎ কি বুজাইছে আজিৰ পৰা এজনে আনজনক কেতিয়াও আৰু কি কৰিব নোৱাৰিব ঠগাব নোৱাৰিব বা প্ৰৱঞ্চিত কৰিব নোৱাৰিব শোষণ কৰিব নোৱাৰিব। অপাৰেশ্যন মানে said নেলছন মেণ্ডেলাই কৈছিল ইন হিজ এড্ৰেছ। ইয়াত এড্ৰেছ মানে ঠিকনা নহয়, ইয়াত এড্ৰেছ মানে তেওঁৰ ভাষণত মেণ্ডেলাই কৈছে যে আজিৰ পৰা আৰু কোনেও আমাৰ এই দেশক কেতিয়াও এজনে আনজনে শোষণ কৰিব নোৱাৰে এইবুলি কৈছিল। Jubilant scenes on the street of Pretoria follows the ceremony with blacks, whites and colors celebrating together. এইটো কি কৈছে জুবিলিয়ান সিনস এক আকৰ্ষণীয় বা এক মনোমোহা দৃশ্য অন দি ষ্ট্ৰীট মানে ৰাস্তাত অফ প্ৰেটৰিয়াৰ ৰাস্তাত ফলোড দ্য চেৰেমনি আৰু এই উৎসৱটো পালন কৰিছিল উইথ ব্লেকছ কলা হোৱাইটছ এণ্ড কালাৰ্ড চেলিব্ৰেটিং টুগেডাৰ। এই অনুষ্ঠানটোত কলা বগা সকলোৱে এই অনুষ্ঠানত কি কৰিছিল অংশগ্ৰহণ কৰিছিল। মোৰ দেন 1 লাখ সাউথ আফ্ৰিকান মেন 1 লাখতকৈ অধিক সাউথ আফ্ৰিকাৰ মানুহে মতা মানুহবিলাক ওমেন মাইকীবিলাক এণ্ড চিলড্ৰেন আৰু শিশুবোৰ অফ অল ৰেচেছ আৰু সকলো বৰ্ণৰ বা সকলো জাতিৰ মানুহে sang and dance with joy, সকলো জাতিৰ মানুহে সকলোৱে নাচ গান কৰিছিল। 10 May dawned bright and clear. For the first new days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respect before the inauguration. The inauguration would be the largest gathering ever of international leaders on South African soil. The ceremony took place in the lovely sandstone amphitheatre from by the Union Building in Pretoria. For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government.
On that lovely autumn day, on that lovely autumn day, I was accompanied by my daughter Zinani. On the podium, Mr. De Klerk was first sworn in as second deputy president, then Thabo Mbeki was sworn in as first deputy president. When it was my turn, I pledged to obey and uphold the Constitution and to devote myself to the well-being of the Republic and its people. To the assembled guests and the watching world, I said, today of all us do, by our presence here, confer glory and hope to newborn liberty out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. We who were outlaws not so long ago have today been given the rare privilege to be host to the nation of the world on our own soil. We thank all for our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, for peace, for human dignity. We have at last achieved our political emancipation. We pledged ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender, and other discrimination. Never, never, and never again shall it be that this beautiful land will again experience the oppression of one by another. The sun shall never set on so glorious a human achievement. Let freedom reign. God bless Africa. এতিয়া ইয়াৰ অৰ্থ কৈ দিছোঁ। টেন মে dawned bright and clear. 10 মে তাৰিখটো কি আছিল? ব্ৰাইট এণ্ড ক্লিয়াৰ, উজ্জ্বল আৰু পৰিষ্কাৰ আছিল, মানে আকাশটো ফৰকাল আছিল। ফৰ দ্য ফাৰ্ষ্ট ফিউ ডেজ, অতীত মানে যোৱা কিছুদিন ধৰি, আই হেড বিন প্লিজেণ্টলি বিচাইড বাই ডিগনিটাৰিজ মানে উচ্চপদস্থ বিষয়াসকল এণ্ড ৱৰ্ল্ড লিডাৰ হু ৱেৰ কামিং টু, যিবিলাক আহি আছে টু পে দেয়াৰ ৰেচপেক্ট, সিহঁতৰ সন্মান যাচিবলৈ বিফৰ দ্য ইনগ্ৰেশ্যন। এই ইনগ্ৰেশ্যন মানে এই যিটো উদ্ভাৱনী অনুষ্ঠান, এই অনুষ্ঠানত আজি কেইদিনমান ধৰি বহুতো ঠাইৰ পৰা এই ডিগনিটাৰিজ অৰ্থাৎ উচ্চপদস্থ বিষয়াসকল আৰু লিডাৰবিলাক সেইবিলাক মোক এই ইনগ্ৰেশ্যন অৰ্থাৎ উদ্ভাৱনী অনুষ্ঠান যাচিবলৈ মোক আহি আছে। দ্য ইনগ্ৰেশ্যন would be the largest gathering ever of international leaders on South African soil.
সাউথ আফ্ৰিকাৰ মাটিত এই ধৰণৰ ইনগ্ৰেশ্যন অনুষ্ঠান আৰু কেতিয়াও হোৱা নাই। ইয়াৰ দৰে যিটো বিশাল অনুষ্ঠান সমাৱেশ হৈছে ইয়াৰ দৰে আৰু কেতিয়াও হোৱা নাই এইটো কৈছে। The ceremonies took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria. আৰু এই যিটো ইনগ্ৰেশ্যন চেৰিমনি হৈছে এইটো চেৰিমনি ক'ত হৈছে এই sandstone amphitheater যিখন আছে ইউনিয়ন বিল্ডিং ইন প্ৰেটৰিয়া, এই প্ৰেটৰিয়াৰ দ্বাৰা এই ঠাইখনতে হৈছে। For decades, দশক ধৰি this had been the seat of white supremacy. এই আসনবিলাক আৰু এই ৰাজত্ববিলাক আগতে কি আছিল হোৱাইট সুপ্ৰিমেচি, এই কলা কি বগা মানুহৰ আধিপত্যত আছিল। And now it was the site of a rainbow gathering of different colors. আৰু এতিয়া এইবিলাক বিভিন্ন ৰঙৰ মানুহ ইয়াৰ সমাৱেশ হৈছে। And আৰু নেশ্যন ফৰ দ্য ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট। আৰু এইটো এতিয়া ডেম'ক্ৰেটিক মানে গণতান্ত্ৰিক নন ৰেচিয়েল গভৰ্ণমেণ্ট মানে বৰ্ণবৈষম্যহীন চৰকাৰ এতিয়া ইনষ্টলেশ্যন মানে প্ৰতিষ্ঠা হৈ আছে। On that lovely autumn day, সেই মনোমোহা সেই আনন্দময় শৰৎকালৰ দিনাখন I was accompanied, মই সংগী হৈছিলোঁ বা মোৰ লগত আছিল by my daughter জিনানী, মোৰ জীয়েক যিজন আছিল তাইৰ নাম আছিল জিনানী, এই জিনানী আছিল। On the podium আৰু ষ্টেডিয়ামত মিষ্টাৰ ডি ক্লেক যিজন আছিল was the first sworn in, তাৰ sworn in মানে শপত গ্ৰহণ কৰিছিল as second deputy president, দ্বিতীয় প্ৰেচিডেণ্ট হিচাপে। দেন তাৰপিছত কি হ'ল, তাৰপিছত কোনে শপত গ্ৰহণ কৰিলে, দেন থাবো মেকি was sworn in, তাৰপিছত থাবো মেকি শপত গ্ৰহণ কৰিলে in as first deputy president, প্ৰথম ডেপুটি কমিশ্যন প্ৰেচিডেণ্ট হিচাপে। when it was my turn, যেতিয়া মোৰ ভাল পৰিল I pledged to obey, মই প্ৰতিজ্ঞা কৰিছিলোঁ and uphold the constitution, আৰু কনষ্টিটিউশ্যন ৰক্ষা কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ and devote myself, আৰু মই নিজে মোক বিসৰ্জন দিছিলোঁ to the well-being of the republic, গণতন্ত্ৰৰ ভালৰ কাৰণে and its people, আৰু ইয়াৰ মানুহক। আৰু কৈছে ইয়াত মোৰ যেতিয়া ভাল পৰিল, মোৰ যেতিয়া সময় হ'ল এই শপত গ্ৰহণৰ বক্তৃতা দিবৰ, তেতিয়া মই কৈছিলোঁ, অৰ্থাৎ কোনে কৈছে, নেলছন মেণ্ডেলাই কৈছে, তেতিয়া মই কৈছিলোঁ মই মোৰ গণতন্ত্ৰৰ বাবে আৰু ইয়াৰ মানুহৰ বাবে মোৰ জীৱনটো বিসৰ্জন দিছোঁ। টু দ্য এছেম্বল গেষ্ট, এই সংগঠিত হোৱাৰ আলহীসকল এণ্ড দ্য ৱাচিং ৱৰ্ল্ড, আৰু গোটেই বিশ্বৰ মানুহে এতিয়া দেখি আছে। I said, মই কি কৈছিলোঁ, টুডে অল অফ আছ ডু, আমি কি কৰিব লাগিব, বাই আৱাৰ প্ৰেজেন্স হিয়াৰ, আমি ইয়াত সমবেত হৈছোঁ, কনফেয়াৰ গ্লৰি, আৰু গ্লৰি স্বীকাৰ কৰিছোঁ, এণ্ড হোপ টু নিউবৰ্ণ লিবাৰ্টি, আৰু নতুনকৈ যিটো স্বাধীনতা এইটো আমি স্বীকাৰ কৰিব লাগিব, কনফেয়াৰ কৰিব লাগিব। Out of the experience of an extraordinary human disaster, মানে এই প্ৰাকৃতিক দুৰ্যোগ, এইটোক নেলছন মেণ্ডেলাই প্ৰাকৃতিক দুৰ্যোগ বুলি কৈছে। এই যে চাউথ আফ্ৰিকাৰ যিটো সমস্যা আছিল সেইটো প্ৰাকৃতিক দুৰ্যোগ আগতে যিটো আছিল দুৰ্যোগৰ লগত তুলনা কৰি কৈছে। আউট অফ এক্সপিৰিয়েঞ্চ, এই অভিজ্ঞতাৰ পৰা বাহিৰত, অফ এন এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিচাষ্টাৰ, মানুহৰ যি অতিৰিক্ত প্ৰাকৃতিক দুৰ্যোগ হয়, ডেট লাষ্টেড টু লং, যিটো বহুদিন ধৰি চলিছিল, মাষ্ট বি বৰ্ণ এ ছ'চাইটি অফ হুইচ অল হিউমেন উইল বি প্ৰাউড, আজিৰ পৰা এই দেশৰ মানুহে নতুনকৈ জীৱন লাভ কৰি
এটা নতুন গৰ্বিত স্থান লাভ কৰিব এনেদৰে কৈছে তাৰপিছতো কি আছে we who were outlaws not so long ago আমি বেছি দিন outlaws বেছি আমি বঞ্চিত নাছিলোঁ we have today আমি আজি have today been given the rare privilege আমি অলপ মাত্ৰ কি কৈছোঁ privilege মানে সুবিধা পাইছোঁ বা অধিকাৰ পাইছোঁ to be host to the nation এই জাতিক অৰ্পণ কৰিবলৈ of the world পৃথিৱীৰ on our own soil আমাৰ মাতৃভূমিত এইবিলাকে কৈছে নেলছন মেণ্ডেলাই কৈ আছে we thanks আমি ধন্যবাদ দিওঁ all of our distinguished international guests for having come for take possession with the people of our country of what is later all a common victory of justice peace for the human dignity আৰু কৈছে যে আমি ধন্যবাদ দিওঁ কাক ধন্যবাদ দিওঁ যিবিলাক অতিথি আমাৰ ইয়াত আহি আমাৰ লগত সহযোগ কৰিছে এইবিলাকক আৰু জাষ্টিস ন্যায় শান্তি আৰু হিউম্যান ডিগনিটি মানে মানৱতাক লৈ আমি স্বাগতম জনাওঁ এই বুলি কৈছে we have at last accepted আমি অভেকত উন্নতি কৰোঁ our political emancipation আমাৰ ৰাজনৈতিক ব্যৱস্থা we pleased ourselves আমি সকলে প্ৰতিশ্ৰুতিবদ্ধ to liberate all our people সকলো মানুহৰ liberate স্বাধীনতাৰ প্ৰতি আমি সকলোৱে সচেতন from the continued bondage of poverty এই চলি থকা poverty অৰ্থাৎ দৰিদ্ৰতা যি মানুহে ভুগিছিল সেইভাগে আমি সকলে কি কৰোঁ প্ৰতিশ্ৰুতিবদ্ধ হওঁ deprivation শোষণ suffering gender এই জেন্ডাৰ অনুসৰি যিবিলাক কষ্ট পাইছিল and other discrimination আৰু অন্যান্য আমাৰ যি অসুবিধা আছিল এই অসুবিধাবোৰ দূৰ কৰাৰ বাবে আমি যি আজি পাইছোঁ এইবিলাকৰ কাৰণে আমি সকলে প্ৰতিশ্ৰুতিবদ্ধ হওঁ কি প্ৰতিশ্ৰুতিবদ্ধ হওঁ এতিয়া কৈছে never never and never কেতিয়াও নহয় আৰু কেতিয়াও নহয় again shall it be that this beautiful land will again experience the oppression of one by another মানে নেলছন মেণ্ডেলে তেওঁৰ ভাষণত কৈছে যে আৰু কেতিয়াও আমাৰ এই ধুনীয়া দেশখনত বা ধুনীয়া ভূমিত ধুনীয়া মাটিত আৰু কেতিয়াও এজনে আনজনক শোষণ কৰিব নোৱাৰে the sun shall never set সূৰ্য কেতিয়াও অস্ত নাযায় so glorious a human's achievement গতিকে মানুহে উজ্জ্বল নক্ষত্ৰৰ দৰে কি কৰিব এচিভমেণ্ট কৰিব উন্নতি কৰিব লাগিব let freedom reign স্বাধীনতা দীৰ্ঘজীৱী হওক God bless Africa ঈশ্বৰে আফ্ৰিকাক দীৰ্ঘজীৱী কৰক এইখিনি আছিল প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকে ভিডিঅ'টো কেনে লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা দিব আৰু ভিডিঅ'ত আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পিছৰখিনি দেখিব